हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज माने আমি যাব লাইছো মানে কি বগি টোপা বগি মানে কত বগি টোপা যেহেতু আমি আপোনালোকক দেখাম মানে কি খালত নহয় নদীত নহয় কিন্তু অদ্ভুত জেগাত আমি বগি টোপা আজি মানে সকলো মানে দেখাই থাকিম কেনেকৈ বগি টোপা কোনটো পামগে আপোনালোকে মাত্ৰ ভিডিঅ'টো চাই থাকিব। তো গাইস মোৰ লগত মই অকলে নাযাম, মোৰ লগত যাব এইটো মোৰ ভাইটি হয়। এই মানে সাগৰত মানে মাছ ধৰি থাকে, মানে জাহাজ বুটত যায় মাছ ধৰিবলৈ ই থাকে। ইয়াৰ লগতে মই আজি মানে কি যাবলৈ ওলাইছোঁ। গৈ চাওঁগে মানে কেনেকৈ ধৰণৰ মাছ ধৰে সিহঁতি মানে এই মানে কি জাহাজ মানে কি বুট বুলি কয়, জাহাজ বুলি কয়, এই চলাই থাকে। তো গাইছ অলৰেডি আমি আহি পাবহি হ'লোঁ। এয়া দেখিছে সাগৰ, আমি যিটো সাগৰৰ মাজত মাছ ধৰিব যাম এই সাগৰ দেখিছে আপোনালোকে পামহি আৰু আমি তো গাইছ ফাইনেলি পাই গ'লোঁ আৰু মাত্ৰ আছে 1 মিনিটৰ পাছত পাই আছোঁ গৈ কিনে। তো গাইছ এয়া চাওক সাগৰৰ পাৰত এইখন কিমান ডাঙৰ এখন জাহাজ লাগি আছে আৰু আমি জাহাজৰ কিনাৰেদি আমি আগুৱাই গৈ আছোঁ সাগৰৰ মাজলৈ। কি মজা লাগিছে আৰু অলপ ভয়ো লাগিছে দিয়ক, যিহেতু আজি নতুন প্ৰথমবাৰৰ বাবে আহিছোঁ ন, অলপ বতো ভয় লাগিবই। তো জাহাজখন চাওক, এখন হৈছে মানে কি এইখনে বোলে কিবা কিবি চফা হৈ থাকে বোলে এইখন জাহাজে বোলে, তাকে মানে কি কিন্তু বহুত ডাঙৰ আছে জাহাজখন। তো গাইছ আমি বৰ্তমান এতিয়া এমাহৰ কাৰণে ওলাইছোঁ। এমাহ দিনে আমি মানে কি সাগৰৰ মাজত থাকিব লাগে, তাৰ বাবে মানে সকলো বস্তু লৈ অনা হৈছে। এইবোৰ চাওক তেলৰ জাকেট মানে কি যিমান দেখিছে এইবোৰ চব তেলেই আছে আৰু মানে কি আৰু বহুতো বস্তু মেচিন মানে যি বস্তু দৰকাৰ সকলো বস্তু অনা হৈছে আৰু মানে কি আৰু দেখাই আছোঁ গোটেই সম্পূৰ্ণ কি বস্তু আমি আনো চব দেখাই আছোঁ। এইবিলাক তেল হৈছে, তেল মানে বহুত লিটাৰ আছে, মানে শ লিটাৰ তেল লৈ অনা হৈছে। তো গাইছ গৈ আছোঁ, প্ৰণাম কৰি লৈছোঁ আৰু আমি সাগৰৰ পাৰে গৈ আছোঁ। আজি ৰাতিটো এনেকৈয়ে চাগে পাৰে গৈ থাকিম। তাৰপাছত আমি মাজলৈ মানে গৈ থাকিম মানে প্ৰায় 7-8 দিন গৈ থাকিম। আৰু মানে কি এতিয়া মানে কি মোৰ লগত মোৰ ভাইটিও আহিছে, মোৰ ভাইটিও মানে কি সুধোঁ তাক কেনেকুৱা লাগে। সিটো আগতে আহিয়ে থাকে, তাৰ সাহসতে মই আহিছোঁ যিহেতু। এতিয়া সি মানে কি কেনেকুৱা লাগে সিয়ে ক'ব আৰু। কেনেকুৱা লাগিব বিশাল? মজা। তো আমাৰ লগত এইজনো আহিছে, এইজন মানে নতুন নহয়, এইজন পুৰণা আগতে আহি থকা, এইজন লোকেল হয়, যিটো মানে সকলো জানে কিন্তু এওঁলোকৰ ভাষা আমি নাজানো। কি বগি থাকক আৰু মই ইমান ভালকৈ ভিডিঅ' বনাব নাজানো নহয়। তো গাইছ বিশেষকৈ এই তিনিখন যে দেখিছে, এই তিনিখন যে পিছত যে বান্ধি অনা হৈছে, বিশেষকৈ মানে সেই তিনিখনতে মাছ ধৰিব যোৱা হয়। ধৰি সেইখনৰ পৰা আনি ইয়াত থোৱা হয়। মানে এই ডাঙৰ যিখন আমি আহি আছোঁ সেইখনৰ মানে কি সেইখনৰ চবেই এখন লৈ ওলাই যায় আৰু মানে আনি মাছটো তাৰপৰাই ধৰি আনি বৰশী বাই ইয়াত আনি কিনে জমা কৰা হয় মাছটো মানে। তো গাইছ সকলোবোৰ দেখাম কেনেকৈ সাগৰৰ মাজত মাছ ধৰে, কেনেকৈ বৰশী বাই। তো আগতে মানে এইজন যিটো গৈ থকা হৈছে, টোপনি ধৰিছে বুলি 7 দিনটো এনেকৈ গৈ থাকিব লাগিব। এজনে বৰশী ৰেডি কৰি আছে আৰু মানে কি বৰশী বান্ধি আছে আৰু মানে কি দেখাম আৰু এইবোৰ তেল দেখিছেই আপোনালোকে। আৰু মানে কি আমি মানে কি ইয়াত মানে কি এতিয়া 7 দিন যোৱাৰ পাছত আমি কেনেকৈ মাছ ধৰে আমি সেইটো হয়তো এইটো ভিডিঅ' দীঘলীয়া হৈ গ'লে আমি নেক্সট এটা ভিডিঅ' বনাম সেইটো কেনেকৈ মাছ ধৰে, কেনেকৈ কিমান ডাঙৰ মাছ ধৰে সেইবোৰ সকলোবোৰ আমি দেখাম। তো গাইছ মোৰ মানে কথা এটা ভাবিছোঁ, মই মানে কি ইয়াত নামি চাওঁ বুলি ভাবিছোঁ।
প্ৰায় এডিঙিমান হ'ব নেকি বোলো, তাকে মানে নামি জুখি চাওঁ বোলো এডিঙিমান যদি হয়। কম্পিউটাৰ চম্পিউটাৰ আমাৰ বৰ্ডখন দেখাম। আমাৰ বৰ্ডখন ইয়াত আছে বৰ্তমান তৈয়াৰ হ'ল। আমাৰ মালিক মানে ইয়াত আমাৰ মালিক বুলিয়ে কওঁ, আমাৰ অসমীয়াটো মালিকে সিহঁতৰ ভাষাত চাং বুলি কোৱা যায়। আমাৰ ড্ৰাইভাৰ মুখখন লুকুৱাই দিছে, এইটো হ'ল আমাৰ ড্ৰাইভাৰ মুখ লুকুৱাই দিছে, কি ক'ম আৰু। ইয়াত আমাৰ টিভি চব আছে, আপোনালোকে চাওক। ইউটিউবে চাই তো গাইজ এনেকৈ আহি আমি 3 দিন অতিক্ৰম কৰিলোঁ। আমাৰ এতিয়া 3 দিন, যিহেতু 3 দিন কমপ্লিট হৈ গ'ল আৰু আমি যাব লাগিব 4 দিন। গতিকে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। আমি নেক্সটটো ভিডিঅ'ত আমি মাছ কেনেকৈ ধৰি তাকে দেখাম। আপোনালোকে নেক্সটটো ভিডিঅ' আপোনালোকে চাব। এতিয়া মানে পাৰিলে মানে এইটো ভিডিঅ'টো দেখাম, চাই লওঁ ভিডিঅ'টো কিমান দীঘল হয় আৰু কিমান আমি আগলৈ যাব লাগে, সকলোবোৰ আমি দেখাই থাকিম। ভাল লগা দৃশ্যবিলাক দেখাই থাকিম। তো গাইজ আহি মানে কি আমনি লাগি গৈছে, ইমান আজি 4 দিন 5 দিন হৈ গ'ল আহিয়ে আছোঁ। তো আহি আমনি লাগি গৈছে আৰু জীৱন নেক্সট টাইম কেতিয়াও নাহিম চাগে। তো ধৰো দেখিনা কেনেকৈ আৰু এনি টাইম হিলি 4-5 দিন অকল মানে হিলি থকাই হৈছে আৰু নোৱাৰিছোঁগৈ আৰু। তো যিহেতু মই নতুন কাৰণে মানে অলপ প্ৰব্লেম হৈছে আৰু। এতিয়া আমাৰ মামা ওলাব। এতিয়া আমাৰ মামা ক'লৈ গ'ল? আমাৰ মামা ইয়াত সোমাই আছে। এইকেইটা আমাৰ মামা ইয়াত, এইকেইটা মামা ইয়াত লাজ কৰিছে লাজ কি কৰিব লাগে? ইনা লাজ নাই। মামা কাচৰা মামা এইটো কাচৰা মামা তাৰমানে বেয়া মামা নহয়, মামাই তাৰমানে ভালে হয়। এই অলপ বৰ মগজকে থাকে। এইয়া মামা ইয়াত বহি আছে চাওক। তো গাইজ এইবোৰ দেখিছে, এইডাল হৈছে হেণ্ডেলডাল আৰু এইজন ড্ৰাইভাৰজনে কিমান আৰামত চলাই আছে। আৰু মানে কি এইবোৰ দেখিছে, এইবোৰ যিবোৰ মিটাৰ দেখিছে, যিবোৰ GPS কিবা কিবি মানে এইবোৰ ধৰিয়ে গম পায় মানে, বাকী যিটো দেখি নাপায় একো মানে কোনোফালে একো দেখি নাপায়। এই মিটাৰকেইটাৰ সহায়তে মানে গৈ থকা হয়, কিমান দূৰ গৈ আছোঁ, কিমান দূৰত আছোঁ, মানে সকলোবোৰ দূৰত্ব মানে সকলোবোৰ দেখাই থাকে আৰু এইবিলাকে মানে। আৰু এইটো আমি হয়তো ভালকৈ বুজি নাপাওঁ, এইবিলাক দিশবিলাক দেখাই থাকে এইবিলাকেই আৰু। বেছি কষ্টও নহয় চলা, এইটো মানে কি ড্ৰাইভাৰ যিটো মানে থাকে তেওঁ মানে বহি শুই মানে অকল হেণ্ডাল যিটো আগত কোনো গাড়ী চাড়ী ওলাবলগীয়া নাই, তো বিন্দাছ আৰু। তো এইবিলাক শুই আছে গৈয়ে আছে।